নমস্কাৰ, মই ইলোৰা। ৱেলকাম বেক টু মাই চেনেল ইলোৰাজ ট্ৰেভেল এণ্ড লিভিং। আজি মই এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ঔটেঙা দি বনোৱা মাছৰ এটা ৰেচিপি। আৰু যিহেতু এতিয়া গৰম পৰিছে আৰু ঔটেঙাৰো ছিজন, চ' মই ভাবিলোঁ আজি এইটো ৰেচিপিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া ঔটেঙাৰ ছিজন হয় আৰু যিমান পাৰে সিমান ঔটেঙা খাব লাগে, কাৰণ ঔটেঙাৰ বহুত হেল্থ বেনিফিটছ আছে। ঔটেঙাত ভিটামিন চি আছে, যিটো স্কিনৰ কাৰণে ভাল আৰু ৰিংকলছ নাহে আৰু সদায় য়াং কৰি ৰাখে। ঔটেঙা পেটৰ প্ৰব্লেমৰ কাৰণেও ভাল। এনেকুৱা বহুত ঔষধি গুণ আছে ঔটেঙাত, যিটো মই কৈ শেষ কৰিব নোৱাৰিম এতিয়া আৰু মই ঔটেঙাৰ বিষয়ে আৰু কথা নাপাতোঁ। তো আহক তেনেহ'লে ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। ইয়াত মই ঔটেঙা লৈছোঁ 5 পিচ, সৰুকৈ কাটি ল'ব। এতিয়া ঔটেঙাখিনি প্ৰেছাৰ কুকাৰ এটাত দি তাতে এগিলাচ পানী দি আৰু নিমখ সোৱাদ অনুযায়ী দিব। দি পেলাই 5টা হুইচেল মৰাই ল'ব। ঔটেঙাখিনি হৈ থকা সময়ত এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰিবলৈ নিমখ আৰু হালধি দি মেৰিনেট কৰি ল'ব লাগিব। তাৰপিছত এনেদৰে এতিয়া কেৰাহী এখনত মিঠাতেল গৰম কৰি ল'ম। এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। দুটা ছাইড ভালদৰে ফ্ৰাই কৰি ল'ব। মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ব। চাওক এনেদৰে। এতিয়া মাছ ফ্ৰাই কৰা কেৰাহীখনতে পিঁয়াজ ভাজি ল'ম। এইখিনি অলপ দেৰি ভাজি ল'ম গল্ডেন ব্ৰাউন হোৱালৈকে। আৰু এতিয়া আদা দিছোঁ অলপমান, পাঁচফোৰণ আধা চামুচ দি ভালদৰে লৰাই দিম। এতিয়া হালধি আধা চামুচ দিছোঁ। এইখিনি লৰাই এতিয়া বইল কৰি থোৱা যিখিনি ঔটেঙা আছিলে সেইখিনি আমি তাত দি দিম। দি অলপ ভালদৰে লৰাই দিম। এইখিনি মই দুজনৰ বাবে বনাইছোঁ। আপোনালোকৰ ঘৰৰ সদস্য হিচাপ মতে কম বেছি পৰিমাণ কৰিব পাৰে। এইখিনি এতিয়া অলপ উতল আহিলত এগিলাচ পানী দি দিছোঁ আৰু ভালদৰে লৰাই 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ঢাকি থৈ দিম। এইখিনি চব অলপ উতল আহিলে এতিয়া মাছখিনি দি দিম। দি পেলাই অলপ লৰাই আকৌ 5 মিনিটৰ কাৰণে ল' ফ্লেমত ঢাকি থৈ দিম। এইখিনি চাওক পানীখিনি কমি গ'ল আৰু এতিয়া এইখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি গৰমে গৰমে ভাতৰ লগত খাব পাৰিব। বহুত টেষ্টি হয়।